মানুহৰ জীয়াই থকাৰ পদ্ধতিবোৰ যিমান সহজ সৰল হ'ব, মানসিক অশান্তিবোৰ সিমানেই কম হ'ব। ভগৱানৰ নাম লওক বা নলওক, মানুহৰ অপকাৰ হোৱা কাম কেতিয়াও কৰিব নালাগে। কোনো মানুহেই আচলতে এই পৃথিৱীলৈ নিখুঁত হৈ জন্ম নলয়। ভাল থাকিলে বেয়াই থাকিবই। বেয়া গুণৰ মাজত আমি ভালখিনিও বিচাৰিব জানিব লাগিব। তেতিয়াহে আমি জীৱনটোত জীয়াই থকাৰ মাদকতা বিচাৰি পাম। যেনেকৈ আমি দুখৰ মাজত সুখ বিচাৰি হাবাথুৰি খাই ফুৰোঁ। নিমপাতত যিমানেই চেনি নিদিয়া কিয়, নিমপাত কেতিয়াও মিঠা নহয়। ঠিক সেইদৰে স্বাৰ্থপৰ মানুহক যিমানেই ভাল পোৱা নিদিয়া কিয়, সেইজন কেতিয়াও আপোন নহয়। মানুহ হৈ মানুহক বেছি ভয় লাগে। কাৰণ মানুহ হ'ল বহুৰূপী প্ৰাণী। এই বহুৰূপী প্ৰাণীবোৰ স্বাৰ্থৰ বাবে বিভিন্ন ৰূপ সলনি কৰিব পাৰে। অত্যাধিক চিন্তাই মানুহক দুৰ্বল কৰি তোলে আৰু এটা সময়ত মানসিকভাৱে অশান্তি ইমান বাঢ়িব লয় যে জীৱন পথত একো উপায় পোৱা নাযায়। এইবাবে নিজক চম্ভালিব শিকাটো জৰুৰী। মানুহে আপোনাক সদায় বিকল্প হিচাপে গণ্য কৰিব। আপুনি তেওঁলোকৰ বাবে যিমানেই নকৰক কিয়, তেওঁলোকে আপোনাক সদায় তেওঁলোকৰ বেকাৰ পৰিকল্পনা হিচাপে গণ্য কৰিব। কাৰণ আপুনি তেওঁলোকৰ বাবে সহজলভ্য। সপোন সজাই তোলাটো সহজ, সেই সপোনবোৰ বাস্তৱত পৰিণত কৰাটো কঠিন। অতি সহজ কাৰোবাৰ প্ৰেমত পৰাটো, সেই প্ৰেম বজাই ৰখাটো বৰ কঠিন। আমাৰ সমাজত দেখা যায়, মোৰ ঘৰত নাহে, মই সিহঁতৰ ঘৰত কিয় যাম? এনেদৰে হেৰাই গৈছে বহু আত্মীয়বোৰৰ মাজৰ সম্পৰ্ক। নিজৰ পথ নিজে বাছি লওক। ভিতৰৰ অংশ হ'ব কিয় লাগে? হৃদয়ে কোৱা কামটো কৰক। আনৰ কথা কিয় শুনিব লাগে? বাটটো আপোনাৰ, সপোনবোৰ আপোনাৰ। তাৰ পিছত কিয় আনে দেখুওৱা বাট অনুসৰণ কৰিব লাগে? নিজৰ সপোনবোৰক মুক্তভাৱে উৰিবলৈ দিয়ক। নিজকে কিয় পিঞ্জিৰাত ৰাখিব লাগে? প্ৰেম কৰাটো অপৰাধ নহয়, কিন্তু কাৰোবাক প্ৰিয়জন আখ্যা দি নিজৰ প্ৰয়োজনৰ বাবে অপচন বনোৱাটো অপৰাধ। ভাগ্যৰ ৰেখাত বিশ্বাস কৰা বন্ধ কৰক। যেতিয়া আপোনাৰ জীৱনৰ প্ৰিয় মানুহে সলনি হ'ব পাৰে, তেতিয়া ভাগ্য কি বস্তু? মোৰ মাজত কোনো ভাল গুণ নাই। মই গৌৰৱ কৰিলে কিহক লৈনো কৰিম? সেইবাবে মোক যোনে যি বুলি ভাবে, মই তাৰ বাবে তেনেকুৱাই। গোটেই পৃথিৱীখনেই এনেকুৱা। এজনে আনজনৰ কান্ধত দোষ জাপি দি হাঁহিমুখে নিজৰ ৰাস্তা লৈ ল'ব পাৰে, কোনো অনুশোচনা নোহোৱাকৈ।